50 টকীয়া চেলেঞ্জৰ আৰম্ভণি যেনেকৈ আইচক্ৰীমৰ পৰাই কৰিছিলোঁ, আজিও ভাবিছোঁ আইচক্ৰীমৰ পৰাই কৰোঁ। কিন্তু দুখৰ বিষয়ে যে খাবলৈ বেয়া লগাত ডাষ্টবিনতহে গ'ল। আকৌ আমি এতিয়া লৈছোঁ চানা লৈ এতিয়া গৈ আছোঁ আমি শিৱদৌলৰ ফালে। তাৰ আগতে ভাবিলোঁ পানী বটল এটাও লৈ লওঁ, মানে 50 টকা আমাৰ খতমেই হ'ল। যদি কোনোবাই সোধে শিৱসাগৰৰ আটাইতকৈ কি ভাল লাগে, তেনেহ'লে মই কম শিৱদৌল। খুব বেছি শান্তিপূৰ্ণ এডোখৰ ঠাই। ইয়ালৈ আহিলে নহয় মনটো এনেই ভাল লাগি যায়। আৰু অকণমানি এটা লগ পাইছিলোঁ নহয়, ইমান মৰম লগা নহয়, তাৰ লগতে বহুত সময় আমি থাকিলোঁ। মই প্ৰায় শিৱসাগৰ টাউন আহি থাকোঁ, কিন্তু ভিডিঅ'নো সদায় কিমান কৰিব, সেইকাৰণে কৰা নহয়। আকৌ মনত পৰিলে আমি চেলেঞ্জটো সম্পূৰ্ণ কৰা নাই, সেইকাৰণে আকৌ শেষত চাহ আৰু চিংৰা খাই ল'লোঁ। আজি বহুত কিবা কিবি খালোঁ আৰু এই ট্ৰিটটো মনুৱে দিছে। মোৰ প্লেটখন দেখি ভাবিছে চাগে এইনো কি খাইছে। মই মানে চাওমিন ফ্ৰাইড ৰাইচ মিক্স কৰি খাই খুব ভাল পাওঁ। মনুৱে প্ৰথম ভাবিছিলে কিনো খাইছে, কিন্তু তাইও পিছত খাই ভাল পালে বাৰু। হঠাৎ ধুনীয়া ছোৱালী কেইজনীকো লগ পাই গ'লো নহয়। আৰু বহুতে ভাবিছে চাগে চেলেঞ্জটো কেনেকৈ সম্পূৰ্ণ হ'ল, 90 টকাহে হ'ল। আচলতে 10 টকা মই এফালে দিলোঁ, কিন্তু ক'ত দিলোঁ নকওঁ আৰু দিয়ক। আজিলৈ আহিছোঁ।